17 ফেব্ৰুৱাৰীত আমাৰ ঐতিহাসিক যি প্ৰথম অসম বিধানসভা কোকৰাঝাৰৰ আমাৰ কাউন্সিল এছেম্বলিত হ'ব, সেইটো আমাৰ কাৰণে খুব ডাঙৰ কথা। আৰু অসম বিধানসভা অসম ৰাজ্য আৰম্ভ হোৱাৰ পৰা, যেতিয়া শ্বিলঙত আছিলে ৰাজধানী, তাৰপিছত অসমলৈ আহিল। চ' অসমৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে বিভিন্ন ভাল ভাল সিদ্ধান্তবিলাক লৈ আছে। আৰু সেই হিচাপে আজি অসমখন লাহে লাহে এটা উন্নতিৰ জখলাত বগাই আহিছে। আৰু আজিৰ সময়ত সকলোৱে জানো যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া এডভান্টেজ অসমৰ এটা প্ৰগ্ৰাম আয়োজন কৰিছে, য'ত নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল কমিউনিটিক ইয়াতে তেখেতে আহ্বান কৰিছে ইনভেষ্টমেণ্টৰ কাৰণে, আৰু অসমখন আগুৱাই লৈ যোৱাত তেখেতসকলৰ বিভিন্ন ৰোল এইবিলাক যাতে ব্যৱহাৰ কৰিব পাৰে। আৰু তেখেতৰ যিটো উদ্দেশ্য, সেই উদ্দেশ্যটো আগত ৰাখি ইয়াত স্থায়ীভাৱে শান্তি কৰি ৰখা, বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন কমিউনিটিৰ মাজত এটা সমন্বয় গঢ়ি ৰখা, আৰু অসমখনৰ চুকে কোণে চব ডিষ্ট্ৰিক্ট চব অঞ্চল সমানভাৱে উন্নয়ন কৰাৰ কাৰণে তেখেতে আপ্ৰাণ চেষ্টা কৰিছে। আৰু আজি এই কাৰণে আমি দেখিবলৈ পাইছোঁ ডিষ্ট্ৰিক্টে ডিষ্ট্ৰিক্টে মেডিকেল কলেজ, স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ, বাকী ৰাস্তা, আছাম মালাৰ নিচিনাকৈ ৰাস্তা চব ডিষ্ট্ৰিক্টতে আহিছে। চ' বিভিন্ন শিক্ষা অনুষ্ঠানৰ পৰা আদি কৰি বিভিন্ন আঁচনি লৈছে। গতিকে কোকৰাঝাৰত হ'ব লগা অধিৱেশনত আমি আশা কৰিছোঁ যে অসমৰ কথা পতাৰ লগতে আমাৰ 6th Schedule কাউন্সিলৰৰ কথা প্ৰাধান্য পাব, কোকৰাঝাৰৰ কথা ইয়াত প্ৰাধান্য পাব। আৰু ইয়াৰ পিছত নতুন এটা পৰিৱেশ আহিব, সমন্বয়ৰ এটা পৰিৱেশ। আৰু অসমখনৰ যিটো মানে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে বিকশিত ভাৰত নিৰ্মাণ কৰা, ইয়াৰ যিটো ফাউণ্ডেশ্যন অলৰেডি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিলে। আৰু এই অধিৱেশনৰ পিছত বিটিআৰ অঞ্চলতো আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বিকশিত ভাৰতৰ যিটো আঁচনি, ইয়াৰ লগত একেলগে আগবাঢ়ি যাবৰ কাৰণে এটা পৰিৱেশ গঢ়িব পাৰিম, এইটো মই আশা ৰাখিছোঁ। 17 তাৰিখতে আহিব বুলি আমাক এতিয়ালৈকে ইনফৰমেশ্যন দিছে, কিন্তু মহামহিম ৰাজ্যপাল ডাঙৰীয়া 15 তাৰিখত আহিব, কাৰণ 16 তাৰিখত বড়োলেণ্ড ইউনিভাৰ্চিটিৰ কনভকেশ্যন আছে।